জীৱনলৈ চাপে কোনোদিনেই মৃত্যুৰ ক্ষণ আহিব নোৱাৰে। তাৰ বাবে অবিৰতভাৱে মই ৰক্ত যজ্ঞ আৰম্ভ কৰিছো। মোকে মৃত্যু নালাগে, লাগে মাথো অমৰত্ব। আৰু তাৰ বাবে মই নাৰায়ণক তুষ্ট কৰিব খুজিছো। কিন্তু আনৰ দৰে ফুল তুলসী চন্দনেৰে মই দেৱতাৰ পূজা নাপাতো। এই হেতু পূজাৰ সামগ্ৰী হিচাপে গোটাই লৈছো সাধু সন্ত ভকত বৈষ্ণৱকে সকলকে এজন কৰি অবিৰতভাৱে বলি দি যজ্ঞ কৰি আহিছো আৰু আজিও কৰিম। ইয়াতো যদি নাৰায়ণ তুষ্ট নহয় তেন্তে ইন্দ্ৰ আদি দেৱতা সকলকে ধৰি আনি বলিৰ স্থানলৈ নিম। আৰু মোৰ সাধনাতে প্ৰয়োজন হলে ব্ৰহ্মা আৰু শিৱকো জ্বলন্ত অগ্নিত কৰিম নিক্ষেপ। যাও সেনাপতিদ্বয়ৰ লগত কৰোঁগৈ আলোচনা।